हेलो गाइज बहुत दिन बिरतिर पाছত आको मोर चेनेलटुले आपनालोকক सकलोके स्वागतम जानालो। एतिया आमी बायक भनियक दुइजनी लग লাগি মানে কলাক্ষেত্ৰলৈ গৈ আছো। বিশেষ এটা কামত কলাক্ষেত্ৰলৈ গৈ আছো দুইজনী। এজনী মোৰ ভন্টি আৰু এতিয়া গৈ আছো দুইজনী ৰাস্তাত খুজকাঢ়ি আছো। অলপ পাছত গাড়ীত উঠিম আৰু দেউতাকহঁতো যাব, ৰিধিহঁতো যাব। আহি আছে সিহঁতি পিছে আহিব। আমি আগতীয়াকৈ গৈছো। আকৌ আপোনালোকক গৈ কলাক্ষেত্ৰত লগ পাই আছো। আহি পাই সিধাই গাড়ীৰ পৰা নামি সিধাই একদম আইসক্ৰীম খাবলৈ লাগি গ'ল। হয় নেকি? আমিও জাষ্ট আহি নামিলোহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ইহঁতি খাবলৈ লাগিলে আইসক্ৰীম। এতিয়া লাহে লাহে ভিতৰলৈ সোমাই যাওঁ। টিকেট কাটি থৈছে দেউতাকে আগতীয়াকৈ আমি অহাৰ আগতে। এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু ভণ্টিক পঠিয়াইছোঁ। মানে একচুৱেলি আমি আহিছিলোঁ, আচল কথাটো কোৱা হোৱাই নাই। একচুৱেলি আমি আহিছিলোঁ কলাক্ষেত্ৰলৈ কিবা হেৰি ডিমাচা ড্ৰেছ এটা বিচাৰি আহিছিলোঁ, কিন্তু ড্ৰেছটো এতিয়ালৈকে আমবাৰীটো বিচাৰি নাপালোঁ। কালি আমবাৰীত বিচাৰিছিলোঁ আৰু এতিয়া কলাক্ষেত্ৰ আহি পালোঁ। কলাক্ষেত্ৰত সেইটো উদ্দেশ্যতে আহিছিলোঁ, কিন্তু এতিয়ালৈকে বিচাৰি পোৱা মানে আগতে বহুত বছৰৰ আগতে এবাৰ আহিছিলোঁ, 10 বছৰমান আগতে আহিছিলোঁ, কিন্তু বহুত চেঞ্জ হ'ল। মই একো এতিয়া বিচাৰিয়ে পোৱা নাই। আগৰ নিচিনা একোৱে নাই দেখোন। এইফালে এখন পাৰ্ক এখন আছে বেক চাইডে। আগতে কাৰোবাক সুধি লওঁ, তেতিয়াহে উলিয়াবগৈ পাৰিম। এনেকৈ খোজকাঢ়ি খোজকাঢ়ি গৈ থাকোঁ আৰু এতিয়া উঠিবলৈ গৈ আছোঁ আমি ট্ৰেইনত। এইখন 4টা পাৰিব। ইয়ে তলত চালে ভয় লাগিব। ভয় লাগে, মই সেইকাৰণে নুঠো বুলি কৈছিলোঁ। তলত চালে ভয় লাগে দেখোন। আমাৰ পিছফালে বহি আছে ৰিয়া, ৰিধি, দেউতাক, আগফালে আমি। কিন্তু এতিয়া দেখি ভয় লাগিছে, কিমান স্পীডত যায় জানো। এতিয়া এই মানুহ উঠি আছে, মানুহ কমপ্লিট হোৱা নাই উঠি, আৰু বাকী আছে, খালী আছে আৰু। কিমান এক্সাইটেড ট্ৰেইনত যাবলৈ। মই এক্সাইটেড হৈ আছা? আৰু এটা পাৰ্টি গ'ল, এতিয়া আমাৰ বাৰী। এইটো আগত যোৱা প্ৰথম যোৱা পাৰ্টিটো এইটো। মই চকু মুদি দিছো আৰু নোৱাৰিছো। মই নোৱাৰিছো যাবলৈ। মোৰ বহুত ভয় লাগিছে দে, বহুত ভয় লাগিছে মোৰ। ভয় লাগে, ভয় লাগে, বহুত ভয় লাগে। মানে কিবা এই টাৰ্ণবোৰ ল'লে বহুত ভয় লাগে। অ' মাই গড, মই লাইফত ফাৰ্ষ্ট আৰু লাইফত মই লাষ্ট উঠি যাওঁ। মই জিন্দগীত নুঠো, মই জিন্দগীত নুঠো, জিন্দগীত নুঠো। ইমানে ওপৰেদি গৈছোঁ, গছৰ তাত চুব পৰা হৈ আছে। মাই গড, বহুত ৰক্ষা দেই। টাৰ্ণকেইটা লওঁতে যে ইমান ভয় লাগে, এনেকুৱা লাগে যে চাইডেদি পৰি যাম। আৰু নাযাওঁ দেই, মোক ফ্ৰীকৈ পঠালেও নাযাওঁ দেই। মই নামিলোহি দেই।
মাই গড বহুত ভয় লাগিছিলে দেই টাৰ্ণ লওঁতে এনেকুৱা লাগে যে ছাইড হৈ মানে পৰি গৈ আছে এইখন বিহুৰ বতৰত আহিছোঁ যে আমি আৰু এইফালে ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে দেখিয়ে ভাল লাগিছে এডাল গছতে ইমান ফুলি আছে আৰু এইটো চাইডেও আছে হেৰিটো ব'লা এৰি দিয়া তাইক দেউতাকে ধৰি আছে তাইক আৰু তাই বোলে তাই খেলিব মন লাগি আছে দেউতাককে গালি পাৰিছে ন ৰিধিয়ে খেলিবৰ মন লাগিছে তুমি পানীত পৰি যাবা কি চাইছা কি বাটো চাইছা পানীয়া আছে অকল মানে চানা লৈ আহিছিলোঁ এতিয়া চানা খাম বহি পেলাই ইয়াতে সিহঁতি তাত খেলি আছে আৰু আমি এতিয়া বহি লৈ পেলাই আমিকেইটাই চানা খাবলৈ আগতে জেগাটো লৈ লৈছোঁ মানে চবফালে মানুহ বহি আছে নহ'লে পিছত জেগা নাপাম যে সেইকাৰণে জেগাটো আগতে লৈ ল'লোঁ হা এতিয়া ইয়াতে বহি পেলাই আমি চানা খাম আৰু সিহঁতে এইফালে খেলি আছে এইফালে খেলি আছে আমি যিটো বস্তু বিচাৰি আহিছিলোঁ এতিয়ালৈকে বস্তুটো বিচাৰিয়ে পোৱা নাই মামাৰ বস্তু নাপাম আৰু দেই মামা তুমি ভাগৰ লাগিছেনে ভাগৰ লাগিছে তাই খোজকাঢ়িলে ভাগৰ লাগে সেইকাৰণে বাৰে বাৰে সুধি থাকিছোঁ ভাগৰ লাগিছে নাই পানী 2 বটল ভৰাই আনিছোঁ বেগত ভাগৰ লাগিছে ইয়াত তাৰমানে ভিতৰত বস্তু সোমাব নিদিয়ে কিবা বিড়ি চিগাৰেট গুটখা তাৰপিছতে মাছ মাংস এইবোৰ সোমাব নিদিয়ে আমি চানা দিছে দেখোন সোমাব তাকে এতিয়া বহি পেলাই খাওঁ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কমেও 1 মাহ 1.5 মাহমান ভিডিঅ' দিয়াই নাছিলোঁ বহুত দিনৰ পাছত আকৌ ভিডিঅ' লৈ আহিছোঁ মানে নিজৰ কিবা ব্যস্ততা ল'ৰা ছোৱালীৰ লগত এইবোৰ কিবা কিবি কামত বিজি থাকোঁতে এলাহ মানে এডিটিঙৰ এলাহ এনেকুৱা কিবা কিবি কামত বিজি থাকোঁতে ভিডিঅ' দিয়া হোৱাই নাছিলে বহুত দিন আৰু এতিয়া 2 মাহ 1.5 মাহৰ পাছত আকৌ ভিডিঅ' লৈ আহিছোঁ আজিও ভিডিঅ' দিম বুলি মই ভবা নাছিলোঁ কিন্তু ভাবিলোঁ ওলাই যেতিয়া আহিছোঁ এনেকৈ ওলাই অহা হোৱাও নাছিলে আৰু ওলাই যেতিয়া আহিছোঁ ভাবিছোঁ ভিডিঅ' এটা বনাওঁ মানে মোৰ মামাৰ ছোৱালীজনীৰ কাৰণে কিবা ডিমাচা ড্ৰেছ এটা বিচাৰিবলৈ গোটেই আমবাৰীত বিচাৰিলোঁ নাপালোঁ আৰু সেইকাৰণে কলাক্ষেত্ৰ আহিব লগা হ'ল আৰু কলাক্ষেত্ৰত আহিও এতিয়া কলাক্ষেত্ৰতো বিচাৰি নাপালোঁ তাকে মামাৰ বস্তুটো বিচাৰি দিব নোৱাৰা কাৰণে বেয়াও লাগিছে বাৰু কিন্তু সেই বাহানাতে অকণমান ঘূৰিলোঁ কালি ঘূৰিলোঁ আজি ঘূৰিলোঁ আজি জাগৰণত সোমালোঁ নাপালোঁ বস্তুটো বাৰু তথাপিও এতিয়া ইহঁতি বহি আছে ইহঁতক চাই এতিয়া আমিও বহি আছোঁ আৰু তাৰপাছতে 6 মাইলত আৰু আৰ্ট ফ্ৰেডৰ কিবা মেলা এখন হৈ আছে ভাবিছোঁ তাতো সোমাম তাতে সোমাই মেলা চেলা চাই একেবাৰে ঘৰলৈ যাম আৰু তোৰ ষ্টেমিনা আছেগৈ নে মেলা চাব পৰাকৈ অলপ চলপ তাই ইমানেই ভাগৰ লাগিছে তাই মানে ষ্টেপ যদি উঠে নহয় তাই পানী খাই যায়গৈ তাই যদি ঘৰত আমাৰ ঘৰত ষ্টেপকেইটা তাইক বগাব দিওঁ যাচোন তুমি কিবা কাপোৰ লৈ আহ বা কিবা এনেকৈ কওঁ তাই আহি পানী গোটেই পানী খাই তাই এনেকুৱা কণ্ডিশ্যন হৈ গৈছে পিছফালে পুখুৰী আছে কিন্তু পানী নাই দুইজনী ওলাই গুচি আহিলোঁ আৰু হেৰিৰ পৰা এতিয়া ঘৰলৈ বুলি গৈ আছোঁ ঘৰলৈ নহয় ওচৰতে মেলা এখন হৈ আছে এই মেলাখনত সোমাওঁ কি আছিলে সমবায় ন সমবায় মেলা এখন হৈ আছে এতিয়া সমবায় মেলাখনত সোমাবলৈ গৈ আছোঁ দুইজনী মানে হেৰিৰ পৰা কলাক্ষেত্ৰৰ পৰা অকণমান দূৰ খোজকাঢ়ি যাম আহি আমি পাই গ'লোহি আৰু এতিয়া ফ্ৰেছ আপ হৈ পেলাই মই কৰি আছোঁ ৰিধিৰ স্কুল কাইলৈ ৰিধিৰ স্কুল খুলিব কালিৰ পৰা নতুনকৈ আৰু ৰিধিৰ স্কুলৰ মানে হেৰি লিখি আছোঁ তাইৰ টিফিন টেবুল দিছে এখন টিফিন টেবুল লিখিছোঁ আৰু ইউনিফৰ্ম কোনদিনা পিন্ধিব লাগিব টিফিন কোনদিনা কি দিব লাগিব ভাবিছোঁ লিখি থওঁ এয়া লিখি আছোঁ মই লিখি থৈ ভাবিছোঁ মই ষ্টাডি টেবুলখনতে লগাই থৈ দিওঁ সন্মুখতে তেতিয়া মানে মোৰ সুবিধা হ'ব
আৰু ৰিয়াৰ কাৰণে মানে ৰিয়াৰ ষ্টাডি ৰিয়াৰো মই ৰুটিনখন লিখিব বাকী আছে ৰিয়াৰো ৰুটিনখন লিখিম এতিয়া ৰিধিৰখন লিখি শেষ কৰি লওঁ তাৰপিছত ৰিয়াৰখন মই ৰুটিন লিখিম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ভাগৰো লাগিছে বহুত আজি দিনটো খোজকাঢ়িলোঁ ওলাই যোৱাৰ পৰা অকল খোজেই কাঢ়ি থাকিলোঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আকৌ লগ পাম আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে ৰিধি কৈ দিয়া মই স্কুল যাম আৰু তেতিয়ালৈকে বাই বাই কৈ দিয়া বাই বাই মই বাজি বনাই আছো আৰু কালাটো মই ঘৰত কৰিম আৰু মই বাজিটো বাৰ্ড কৰিছোঁ